নমস্কাৰ। যোৱা মাজনিশা গৰিমা শইকীয়া বায়ে নিজৰ ফেচবুক পেজত জুবিন দাক সুঁৱৰি এটা আৱেগ ভৰা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু সেই পোষ্টটোৰ জৰিয়তে আচলতে তেওঁ নিজৰ মনৰ ভিতৰত থকা আৱেগখিনি প্ৰকাশ কৰিছিল আৰু এই পোষ্টটো শ্বেয়াৰ হোৱাৰ লগে লগে তেওঁৰ লগতে আচলতে সকলোৱে আৱেগিক হৈ পৰিছিল। এনেকুৱানো তেওঁ কি লিখিছে এই পোষ্টটোত চাবৰ বাবে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। তুমি চাগে বহুত ব্যস্ত নহয়নে? তোমাৰ সপোনৰ ছবিখন মুক্তি দিব লাগে। শেষ পৰ্যায়ৰ কাম সকলো নিৰীক্ষণ কৰিব লাগে। বেকগ্ৰাউণ্ড মিউজিকৰ কামটোত যে সন্তুষ্টি নাহেই। ৰিলিজ প্লেন চাব লাগে। এইবাৰ নতুন কেইখনমান চহৰ পাৰিলে যোগ দিব লাগিব। অসমীয়া চিনেমাৰ পৰিসৰ তেতিয়াহে বাঢ়িব। কিবা নহয় কিবা এটাটো প্ৰতিখন চিনেমাত বঢ়াই নিব লাগিব। উফ, ৰক্ষাই পোৱা নাই চাগে। সেইকাৰণে এটাও ফোন নাই ইমান দিনে। দৌৰাদৌৰিৰ কোবত লগ দিয়াটো সম্ভৱেই হোৱা নাই। একো নাই, মই বুজি পাওঁ নহয়। আৰু মিছন চাইনাৰ ৰিলিজৰ আগত অকণমানি ল'ৰা এটাই কন্দাৰ দৰে চিন্তাতে ফেকুৰি ফেকুৰি নাকান্দিবা আকৌ এইবাৰ দেই। মানুহে আশা কৰাৰ দৰে যদি মই দিবই নোৱাৰোঁ কি হ'ব? কিবোৰ যে চিন্তা কৰা তুমি। মই বাৰু সদায়ে আছোঁ বুকুত আলফুলে সাৱটি লৈ শুৱাই দিবলৈ। তথাপি ধুনীয়াকৈ সঁচা মনেৰে কষ্ট কৰি কৰা ভাল কাম এটি ৰাইজে ভাল পাবই। কিন্তু ইমান দিনে যে পাৰ হৈ গ'ল তোমাক নেদেখাকৈ, তোমাৰ মাত এটা নুশুনাকৈ, খবৰ এটা ল'ব নোৱাৰাকৈ বৰকৈ মনত পৰি আছে অ' গল্ডি। বহুত মিছ কৰিছোঁ তোমাক। এটা এটা মুহূৰ্ত কেনেকৈ পাৰ হৈছে ক'ব নোৱাৰোঁ একো। মই আছোঁ নে নাই নিজেই বুজি পোৱা নাই।